Hello everyone, welcome back to my YouTube channel. আজি নতুন ভিডিও এটা লৈ আহিছো। আজি যেহেতু মই বজাৰ কৰিবলৈ আহিছো, এফালে যাম মানে হেতু কাৰণে ফুৰিবলৈ বুলি আৰু তো হেতু কাৰণে বজাৰ কৰিব আহিলো। তো আপোনালোকে ভিডিওটো চাই যাব আৰু এয়া দেখিছেনে বজাৰ অলপ ভিডিও কৰি ৰাখিছো আৰু আপোনালোকে ভিডিওটো চাই যাব, ভাল পাব। এয়া মোৰ সৰুকে পাৰ্সেল এটা আহিছিলে, যেহেতু এয়া দুটা ফুলদানি দিছিলোঁ, তো এয়া দুটা আহি পাই গ'লহি। তো তাকে অলপ খুলি পেলাই আপোনালোকক দেখুৱাইছোঁ আৰু এয়া দেখিছেনে কেনেকুৱানো আহিছে, তাকে অলপ ভিডিও কৰি ৰাখিছোঁ আৰু আপোনালোকে চাব, ভাল পাব নিশ্চয় ভিডিওটো চাই পেলাই। তো আপোনালোকে চাই যাওক। ফ্লিপকাৰ্টতে অৰ্ডাৰ কৰিছিলোঁ, যিহেতু প্ৰথমতে দুটা আহিলে বেগ আৰু সৰু বস্তু এটা দিছিলোঁ। এয়া দুটা এইটো আৰু পাছত আহিলে যিহেতু দুটা ফুলদানি। আপোনালোকে চাই যাওকচোন, সৰুকৈ আহিছে, ধুনীয়াই যিমানটো মানে ধুনীয়াই আহিছে আৰু এয়া মই যিহেতু পেকেটটো হেৰি কৰি আছোঁ, খুলি আছোঁ, তাকে কটাই লৈ লৈছোঁ আৰু ধুনীয়া আহিছে ন। সৰুকৈ আহিছে, কিন্তু মই ভাবিছিলোঁ ডাঙৰ হ'ব, কিন্তু নহয়, সৰুকৈ টিকলাকৈ আহিছে। তথাপিও ভালেই আহিছে আৰু যিহেতু দেখিছেনে ধুনীয়া অকণমানকৈ আহিছে। ক'তনো ফুৰিবলৈ যাম, কাইলৈ দেখাম। বাই বাই।